পৰা আদৰণি জনাইছোঁ এখেত পূৰ্বালী শৰ্মা আৰু এখেত প্ৰণৱ জ্যোতি নদিয়া। প্ৰায় 2 বৰ্ষৰ আগেয়ে এই শৰতৰ হিমখনা পৰিৱেশত কোনোবা এটা শুভক্ষণত ডক্টৰ শিখা বেজবৰুৱা বাইদেউৰ এক সাংস্কৃতিক মঞ্চ গঠন কৰাৰ কিবা এটা শুভ চিন্তা উদ্ৰেক কৰিছিল। बुद्धि विनाशाय दीपकाय नमोस्तुते दीपज्योति परम ब्रह्म दीपज्योति जनार्दन दीपो हरतु मे पाप। ইয়াৰ পিছতে সাংস্কৃতিক সঞ্চালক ৰাহুল আপোনালোকে ইতিমধ্যে আমাৰ কেইবাগৰাকী অতিথি আহি আছে যথাসময়ত বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰ ডাঙৰীয়া উপস্থিত আছে তেখেতক ইত্যাদি পৰিয়ালৰ পৰা আদৰণি জনাবলৈ গোপা দে বাইদেউ গোপা দে তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আজি 1991-92 চনত জনপ্ৰিয় ধাৰাবাহিক বিকুটাৰ বৰুৱাৰ বিয়াত ইত্যাদিৰ সন্মানীয় সভাপতি ডক্টৰ শিক্ষক হৈছে যুৱ প্ৰতিভা বঁটা আগবঢ়াইছে চন্দ্ৰমণি গগৈলৈ। তেখেত শিৱসাগৰৰ ঘৰ, তেখেত এগৰাকী গৱেষক ছাত্ৰ, নাট্যকাৰ, শিক্ষক, ভাওনা শিল্পী। শিৱসাগৰৰ কোঁৱৰপুৰৰ চিৰিপুৰীয়াৰ সন্তান চন্দ্ৰমণি গগৈ সত্ৰীয়া সংস্কৃতিৰ সাধক, অভিনেতা, পৰিচালক তথা পেছাত এগৰাকী শিক্ষক, ভাওনাৰ গৱেষক ছাত্ৰ, যি 900তকৈও অধিক ভাওনাত ইতিমধ্যে অভিনয় কৰিছে। মহিলাৰ চৰিত্ৰত 31 বাৰ শ্ৰেষ্ঠ অভিনেতা। স্বাগতম জনাইছোঁ। ইত্যাদি উত্তৰ পূৰ্বাঞ্চল মঞ্চৰ এক অনন্য প্ৰয়াস, বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়। ইন্দ্ৰণী